আমাৰ দিলীপ শইকীয়াও জিকিছে। গতিকে ঠিক তেনেকুৱাকৈ এতিয়া আশ্ৰয় পাইছে বিটিআৰৰ ৰাইজে, এই অঞ্চলৰ ৰাইজে আশ্ৰয় পাইছে। মইতো ভাবোঁ যে আচলতে এই অঞ্চলৰ ৰাইজ যিসমূহ অঞ্চলত আচলতে অবড়ো বুলি মানুহে কয়, মোৰ দৃষ্টিত বড়ো অবড়ো বুলি কোনো কথা নাই। কাৰণ কিয় বড়ো অবড়ো হোৱা মানে কালি বঙালী অবঙালী হ'ব, কালি গোৰ্খা অগোৰ্খাৰী হ'ব, কালি অসমীয়া সংগঠন খুলিব। মোৰ দৃষ্টিতো আমি সকলোৱে মহান ভাৰতীয়, সকলোৱে আমি মহান অসমীয়া, যি জাতি জনগোষ্ঠী নহওক কিয়। কিন্তু মই ভাবোঁ আচলতে যে এই যে অবড়ো শব্দটোকে এই অবড়ো অঞ্চলৰ আচলতে মানুহে স্বতঃস্ফূৰ্তভাৱে মোদী ডাঙৰীয়াক ভোট দিব লাগে। কাৰণ কিয় যে 2014 চনত ভাৰতীয় জনতা পাৰ্টীয়ে সমগ্ৰ কোকৰাঝাৰ লোকসভা সমষ্টি আমাৰ 499টা আমাৰ শক্তি কেন্দ্ৰ আছে, আৰু এই 499টাৰ লগত শক্তি কেন্দ্ৰ মানে তাৰ লগত বুথ আছে আমাৰ 1862টা বুথ, অৰ্থাৎ এটা শক্তি কেন্দ্ৰৰ অন্তৰ্গত 4টাকৈ বুথ থাকে। আৰু সেই বুথৰ পৃষ্ঠা প্ৰমুখসকলক আমি মাতি পৃষ্ঠা প্ৰমুখৰ দায়িত্বনো কি সেই সময়ত বুজাই দিছোঁ। বা আমাৰ যিখিনি বক্তব্য, তেওঁলোকে যে 60টা ভোটাৰ আছে, ভোটাৰ অৰ্থাৎ 15টা পৰিয়াল, এই 15টা পৰিয়ালৰ ঘৰলৈ গৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সফলতা, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সফলতা, মাননীয় আমাৰ বিটিআৰৰ মুখ্য মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি সফলতা, এই তিনিখন চৰকাৰৰ অৰ্থাৎ ট্ৰিপল ইঞ্জিন চৰকাৰৰ সফলতাৰ বিষয়ে আমাৰ পৃষ্ঠা প্ৰমুখসকলে 15টা পৰিয়ালৰ ঘৰলৈ গৈ বিস্তৃতভাৱে কৈ আগন্তুক দিনত মোদী ডাঙৰীয়াৰ লগত থকাৰ বাবে তেওঁলোকে আহ্বান জনাব। যিহেতু আমি UPPL ইয়াতে আমাৰ প্ৰাৰ্থীৰ কাৰণকৈ মৃত্যু ধৰ্ম পালন কৰিছোঁ, গতিকে জয়ন্ত বসুমতাৰী হৈ পেলাই তেওঁলোকে আজিৰ পৰা প্ৰচাৰৰ কাম আৰম্ভ কৰিব। আৰু এইটো সমগ্ৰ অসমৰ ভিতৰতে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত লোকসভা ভিত্তিক একেলগে একেদিনে একে সময়তে শক্তি কেন্দ্ৰত পৃষ্ঠা প্ৰমুখৰ সন্মিলন আমাৰ কোকৰাঝাৰ লোকসভাতে প্ৰথম হৈছে। আৰু যাৰ কাৰণে মই আমাৰ কোকৰাঝাৰৰ যিসমূহ পৃষ্ঠা প্ৰমুখ আছে তেওঁলোকক অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ যে তেওঁলোকে আজি ঐতিহাসিকভাৱে সাক্ষী হ'ল। লগতে মণ্ডল সমিতিৰ কাৰ্যকৰ্তাসকল, আমাৰ বিটিআৰৰ কাৰ্যকৰ্তাসকল, আমাৰ BJPৰ কাৰ্যকৰ্তাসকলো এই সন্ধিক্ষণৰ সাক্ষী হোৱাৰ বাবে তেওঁলোককো মই অভিনন্দন জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যাহ্বান কোনো নহয়। কাৰণ কিয় এইবিলাক কথা আমি প্ৰথমতে আপোনালোকে সুধিছিলে যে এই যে মিত্ৰ গোষ্ঠী কিবা তৃতীয় মৰ্চা চতুৰ্থ মৰ্চা এইবোৰ কথা সুধিছিলে যে প্ৰত্যাহ্বান হ'ব নেকি। তেতিয়াও আমি কৈছিলোঁ এইবোৰ বাৰিষাৰ ভেকুলীৰ দৰে, বাৰিষা হ'লে আহে আৰু বাৰিষা সেইফালে নোহোৱা হয়। আৰু আজি এইটো আপোনালোকে নিশ্চিতভাৱে দেখিছে যে মিত্ৰ গোষ্ঠীৰ কি অৱস্থা। গতিকে UDF কংগ্ৰেছ কোনো ধৰণৰ প্ৰত্যাহ্বান নহয়। কাৰণ কিয় নহয়, আমি অসমবাসী ৰাইজৰ আমি হৃদয়ত আছোঁ, বিটিআৰৰ ৰাইজৰ হৃদয়ত আছোঁ, কোকৰাঝাৰ লোকসভা সমষ্টিৰ ৰাইজৰ আমি হৃদয়ত আছোঁ। গতিকে হৃদয়ত যিহেতু আমি আছোঁ, তেওঁলোকৰ হৃদয়ৰ পৰা অন্য দলে কংগ্ৰেছ UDFে আমাক উলিয়াই আনিব নোৱাৰে। গতিকে আমি প্ৰত্যাহ্বান কাৰো লগতে নাই। ছাৰ আপুনি আজি এনে নহয় যে পূৰ্বৰ কথাটো বেলেগ আছিলে। কাৰণ কিয় পূৰ্বত বিটিআৰৰ আমাৰ কোনো ভূমিকাই নাছিলে। আমাৰ একমাত্ৰ এগৰাকী MCLA আছে, আমাৰ ধৰ্মনাৰায়ণ দাস আছিল। গতিকে তেতিয়া কিয় থাকিব বিটিআৰৰ ৰাইজে থাকিব BJPৰ লগত। তেতিয়া BJPৰ মানুহ AGPৰ মানুহেতো নবহৰ এনেকৈ ভোট দিছিলে, কাৰণ আস্থা বুলি তেওঁলোকৰ সন্মুখত কোনো দল নাছিলে। যেতিয়া দেখিলে যে নহয় UPPLৰ লগত প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত প্ৰায় অলমষ্ট 50% শ্বেয়াৰত আমি যেতিয়া বিটিআৰত চৰকাৰ আহিলোঁ, আৰু অহাৰ পিছত বিটিআৰৰ মানুহে হওক বা দিহিৰা অঞ্চলৰ মানুহে হওক বা থমনা আইথাবাৰী অঞ্চলৰ মানুহে হওক, তেওঁলোকৰ মাইণ্ডছেট সলনি হৈছে। স্বাভাৱিক কথা যে এতিয়া অন্ততঃ কান্দিলে অন্ততঃ চকুলো মোচা মানুহ আছে। পূৰ্বতেতো কান্দিলে BJPৰ চকুলো মোচা মানুহ নাছিলে। গতিকে যেতিয়া আমি বিটিআৰত যেতিয়া শাসনত আহিলোঁ, বিটিআৰৰ পৰা যিহেতু আমাৰ নিজৰ MLA জিকিছে, বিটিআৰৰ পৰা আমাৰ সাংসদো জিকিছে, আমাৰ দিলীপ শইকীয়াও জিকিছে। গতিকে ঠিক তেনেকুৱাকৈ এতিয়া আশ্ৰয় পাইছে বিটিআৰৰ ৰাইজে, এই অঞ্চলৰ ৰাইজে আশ্ৰয় পাইছে। মইতো ভাবোঁ যে আচলতে এই অঞ্চলৰ ৰাইজ যিসমূহ অঞ্চলত আচলতে অবড়ো বুলি মানুহে কয়, মোৰ দৃষ্টিত বড়ো অবড়ো বুলি কোনো কথা নাই। কাৰণ কিয় বড়ো অবড়ো হোৱা মানে কালি বঙালী অবঙালী হ'ব, কালি গোৰ্খা অগোৰ্খাৰী হ'ব, কালি অসমীয়া সংগঠন খুলিব। মোৰ দৃষ্টিতো আমি সকলোৱে মহান ভাৰতীয়, সকলোৱে আমি মহান অসমীয়া, যি জাতি জনগোষ্ঠী নহওক কিয়। কিন্তু মই ভাবোঁ আচলতে যে এই যে অবড়ো শব্দটোকে এই অবড়ো অঞ্চলৰ আচলতে মানুহে স্বতঃস্ফূৰ্তভাৱে মোদী ডাঙৰীয়াক ভোট দিব লাগে। কাৰণ কিয় যে 2014 চনত যি ঘটনা ঘটিছিলে, আৰু সেই ঘটনা ঘটাৰ পিছত তৎকালীনভাৱে তেতিয়া প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰ্দেশত ৰাজনাথ সিং ডাঙৰীয়াই আহি পেলাই যি ব্যৱস্থা কৰিলে, আৰু সেই ব্যৱস্থা কৰাৰ ফলস্বৰূপে আজি আমি ইয়াতে একত্ৰিত হ'ব পাৰিছোঁ। আগতে মানুহৰ যদি ঘৰত যদি নাৰিকলো পৰে যে চক খাই উঠিছিলে যে কোনোবা আহিলে নেকি, বোমা বাৰুদ লৈ পেলাই কোনোবা আহিলে নেকি। কিন্তু আজি সেই পৰিৱেশটো নাই। 2014 চনৰ পৰা ক্ৰমাগতভাৱে
আমি শান্ত পৰিৱেশ আনিছোঁ আৰু এতিয়া শান্ত পৰিৱেশ অনাৰ পিছত ট্ৰিপল ইঞ্জিন চৰকাৰে প্ৰগতিৰ দিশলৈ লৈ আহিছে আৰু মই ভাবোঁ এটা সময়ত ভাৰতবৰ্ষৰ ভিতৰতে বিটিআৰ অঞ্চলটো জাকত জিলিকা উঠিব আমাৰ মহিলাৰ লগত কোন আছে যিসকলে এই চৰকাৰ দিনত সুযোগ সুবিধা পোৱা নাই এই চৰকাৰ দিনত লুণ্ঠন কৰিব পৰা নাই তেওঁলোকে আছে হাগ্ৰামা মহিলাৰ লগত আৰু যিসকল স্বতঃস্ফূৰ্ত পবিত্ৰ আত্মাৰ জনসাধাৰণ তেওঁলোকে আছে আমাৰ লগত আছে কাৰণ কিয় আমি সেই সুবিধা দিব নোৱাৰোঁ কাৰণ কিয় 30% 40%ত আমি নাই মই একেবাৰে কোৱা নাই যে বিটিআৰত যে একেবাৰে কৰাপশ্যন মানে যে নিৰ্মূল হৈছে সেইটো কোৱা নাই কাৰণ বহুত চোতালখন বহুত লেতেৰা হৈ আছিলে লেতেৰা হৈ থকা চোতালখন লাহে লাহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰমোদ বড়ো ডাঙৰীয়াই চাফা কৰাৰ ব্যৱস্থা কৰিছে গতিকে যিসকলে লেতেৰা পৰিৱেশ বিচাৰে তেওঁলোকে হাগ্ৰামা মহিলাৰ লগত আছে যিসকলে পৰিষ্কাৰ পৰিৱেশ বিচাৰে তেওঁলোকে হিমন্ত বিশ্ব প্ৰমোদ বড়োৰ লগত আছে গতিকে মই ভাবোঁ যে এই যিবোৰ ঠিকাদাৰ সদৃশ যিবোৰ ব্যক্তি আছে তেওঁলোকে মনত দুখ পাইছে কাৰণ কিয় আগৰ এইটো নাই ন আগতে জিভা কিমান দীঘল হৈ আছিল ৰঙা হৈ আছিলে এতিয়া জিভাবোৰ লাহে লাহে কোচ খাই আহিছে এতিয়া গতিকে কোচ খাবই আমি গাঁৱৰ মানুহ যেনেকৈ জিভা কোচাই থাকে তেনেকৈ থাকিব লাগিব গতিকে সেইকাৰণে সকলোৱে মানে আমাৰ লগতে থাকিব মোদীৰ লগতে থাকিব মই দৃঢ় বিশ্বাসী ইতিমধ্যে পাৰ্টীৰ পৰা তেওঁলোকে UPL-ৰ পৰা আগতে এক্সপেল কৰিছে কাৰণ কিয় সেইটো যিটো ভিডিঅ' ওলাইছে সেইটো বহুত 3 মাহ 4 মাহ আগৰ আমিতো সেইটো আগতে দেখিছোঁ প্ৰমোদ আৰু মই আৰু অশোক সিংহালে আগতে দেখিছোঁ আৰু তেতিয়া তোক পাৰ্টীৰ পৰা এক্সপেল কৰাৰ কাৰণে আমিয়ে কৈছিলোঁ যে হয় তাক এক্সপেল কৰ নহ'লে আমি তহঁতৰ লগত নাই আৰু সেইকাৰণে তেওঁলোকে এক্সপেল কৰিছে প্ৰমোদ বড়ো ডাঙৰীয়াই স্পষ্টীকৰণ দিছে গতিকে 3 মাহ পিছৰ যিটো হেৰিয়া পিছত বহুতে সেইটো জানি আগৰ পৰাই জানে কিন্তু উলিয়াই দিয়া নাছিলে ভাবিছিলে যে এই সময়ত উলিয়াই দিলে ক্ষতি হ'ব নেকি কিন্তু 3 মাহ আগৰ বুলি সকলোৱে জানে কথাষাৰ কাৰণ কিয় মইতো নিজে পিয়ানাৰী মন্ত্ৰী সেইটো লৈ পেলাই আমি FIR লছ কৰিছোঁ মোৰ বহুত টেনশ্যনেই হৈছিলে কাৰণ কিয় আমি যি সফলতা পাইছোঁ এই সফলতা আমাৰ বিশেষকৈ বাক্সা জিলাখনে কিছু মানে কিছু দুৰ্বল ষ্টেজত আনিছিলে বাক্সা আৰু ওদালগুৰি জিলাই কাৰণ কিয় বহু ঘৰ আগতে কি কৰিলে আমাৰ এই সহজ সৰল মানুহক বহু তেনেকুৱা কাৰ্যকৰ্তাবিলাকে BPF-ৰ কাৰ্যকৰ্তাবিলাকে কি কৰিলে ক'লে যে আপোনাক ঘৰ দিম গতিকে আপোনালোকে উজ্জ্বল ফৰ্মত চহী কৰিব লাগিব বেচেৰাহঁতে উজ্জ্বল ফৰ্মত আগতে চহী কৰি দিলে কাৰণ কিয় যিহেতু নাপায়ে যিহেতু হাগ্ৰামা মহিলাৰ দিনত যিহেতু আমাৰ মানুহে যিহেতু নাপায় ইয়াতে গতিকে নোপোৱাতকৈ নাই মমাতকৈ কণা মমাই ভাল এই উজ্জ্বল ফৰ্মত চহী কৰি দি পেলাই বহুতে পইচা আগতে উঠাই নিলে এতিয়া সেইবোৰ আমি ৰিটাৰ্ণ কৰি আনিলোঁ 2-4জনক জেলতো পঠাইছোঁ আৰু যিয়ে দুখীয়াৰ এনেকুৱাকৈ টকা আত্মসাৎ কৰিছে সেইসকলক আমি ইতিমধ্যে FIR দিব দিছোঁ আৰু এতিয়া বহুত ভাল পৰিস্থিতি আহিছে যাৰ কাৰণে আমি 20 লাখ ঘৰ দিছিলে আমাক 20 লাখৰ ভিতৰত আমি এতিয়ালৈ 19,14,000 ঘৰ আমি সম্পূৰ্ণ কৰিছোঁ আৰু এটা ভাল খবৰ কি আগন্তুক দিনত পুনৰ আমি 7 লাখ ঘৰ মোদী ডাঙৰীয়াই দিব তাৰপিছতো আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী আৱাস যোজনা ঘোষণা কৰিছে গতিকে কেঁচা ঘৰ অসমত বিটিআৰত কাৰোৱে নাথাকিব সকলোৱে মানুহ ঘৰ পকী হ'ব আপোনালোকৰ মিত্ৰটো 3 লাখ ভোটত বৰ্তমান কোন হ'ব বুলি ভাবে নহ'বই বৰ্তমান হোৱাৰ আশাটো কম আছে কাৰণ কিয় প্ৰত্যাহ্বান মানে হ'লেতো আমিতো আগতে ভয়ে খাই থাকিলোহেঁতেন হয় নে নহয় আমি কি প্ৰফুল্ল মনত আছোঁ কণ্টেষ্ট নহ'ব ছেকেণ্ড পজিশ্যন কোনোবা থাকিব হয়তো কোনে থাকিব এতিয়াও পিকচাৰ অহা নাই BPF থাকিব সেইটো BPF-টো থাকিব নালাগে কাৰণ কিয় বিটিআৰৰ মানুহ বিবেকবান মানুহ জানে ভোটটো কাক দিব লাগে এই ঠিকাদাৰ মিকাদাৰ যিবিলাক কমিশ্যন ৰাজৰ মানুহ আছিল তেওঁলোকে দিব ভোট गोजोनथाव खौरां सेरफांगुरि बाजाज श'रुमा बाजाज बाइक सालायनानै मोजां मोनग्रा रायजो राजाफोरनि थाखाय गोजोनथाव खौरां लानानै फैदों सेरफांगुरि बाजाज श'रुमा ईद एन्ड बिहु दामाका अफार होगासिनो दं क'क्राझार जिल्ला सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजाज श'रुमा 22 मार्चनिफ्राय 30 एप्रिलसिम ईद एन्ड बिहु दामाका अफार आरो एक्सचेन्जनि खाबुफोर होगासिनो दं नोंथांमोना सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजाज श'रुमाव खुंफुंजानाय ईद एन्ड बिहु दामाका अफार एक्सचेन्जआव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय फुंखा एन्टारप्राइज बाजाज श'रुमा लोगोसे मोजां अफारबो लानानै फैदों बेफोरनो जाबाय हेलमेट फ्रि 5 लिटार पेट्रल फ्रि केस होनानै बाइक बायगिरिफोरनो 1000 रां केशबेक हरफिननाय जागोन आरोबाव लोगोसे मोनसे गोजोनथाव खौरां 500 रां होग्रोनानै गोसोबादि बाइकखौ आवग्रिना दोननो हागोन आरो गासै गारिजों लोगोसे मोनफा मोनफा एसर गिफ्ट्स हरनाय जागोन फुंखा एन्टारप्राइज बाजाज श'रुमा 7,999 रां बेसेनावनो डाउन पेमेन्ट होनानै बाइक लानो हागोन आरो जायखिजाया बाइकखौनो एक्सचेन्ज खालामनायनि खाबु लानानै फैदों आबुङै मिथिनो थाखाय 6003817191 7002240725 आरो 9101547892 बे जानबुं नाम्बाराव खौरां लाहरनो हागोन